আইতা ভালে আছে ভালে আছে আপুনি নিমু টেঙা বিকি আছে নেমু টেঙা বেচো সবজি সব বেচো সবজি আজি নাই মানে আজি নাইকিয়া সদায় বিকে সদায় বেছি থাকো সবজি আৰু নেমু টেঙা আৰু কিবা কিবি যি পাই সব ফলহা বস্তু বেচো কিবা কিবি আজি অকল নেমু টেঙা আছে ঘৰৰে আছে মধুৰাম বেচো এনেকে বেচো আৰু ল'ৰাজন আপোনাৰে মোৰে ল'ৰা কি নাম ৰাখিছে বাবু পুলকজ্যোতি শইকীয়া সি ক'ব নাজানে কথা ক'ব নাজানে খোজ কাঢ়িব নোৱাৰে খোজ কাঢ়িব নোৱাৰে বহিব জন্মৰ পৰাই তেনেকৈ হৈছে নেকি নে কিবা বেমাৰ আছে নহয় জন্মৰ পৰা জন্মগত বহুত চিকিৎসা কৰিছে ভাল কৰিব পৰা নাই আৰু বহুত চিকিৎসা কৰিছে ন ল'ৰাটো বাপেক নাই পোৱালিটো মাকেতো চাবই লাগিব আৰু আপোনাৰতো বাবুক লৈ চলিবলৈ কষ্ট হৈছে তেনে বাপেকো নাই দোকান দি পেলাই চলি থাকো আৰু দোকান চোকান দি আৰু হেৰি কৰি পেলাই জন্মৰ পৰাই তেনেকৈ জন্ম বহুতো থেৰাপি কৰিছো ভাল হোৱা নাই বহুত টকা পইচা ভাঙিছে বহুত টকা গৈছে ন থেৰাপি মানে ফিজিঅ'থেৰাপি কৰিছে তথাপি ভাল পোৱা নাই ন এতিয়া কথাও ক'ব নাজানে বাবু কথা মানে সি বুজি পায় ক'ব নাজানে তাৰমানে কথা সব বিলাক বুজি পায় এতিয়া আপোনালোক আহিছে নহয় সি সব বুজি পায় ক'ব নাজানে নিজে হাতে ভাত খাব পাৰে নোৱাৰে একো কৰিব নোৱাৰে সব কৰিব লাগিব মুখ ধুৱাই দিব লাগিব গা ধুৱাই দিব লাগিব সব কৰি দিব লাগিব বাবু আমাৰ কথা শুনিছা বুলি ক বুলি ক আমাক চিনি পাইছা লাজ কৰিছে অন্য কথা ল'ৰাটো মানে বাপেকেও এৰি দিলে পোৱালিটো বাপেক আছে এৰি দিলে বেলেগ মানে সংসাৰ কৰিলে আপুনি দোকান কৰি আৰু অকণ চব্জি কিবা কিবি বিকি চলি আছে আৰু চলি থাকো আজি মানে চব্জি কমিছে আৰু এনে জিকা চিকা চব ঘৰৰে চব্জি থাকে বেচো এতিয়া বাবু ট্ৰিটমেণ্ট লৈ আছে মেডিচিন ড্ৰপ খুৱাই আছে এতিয়াও খুৱাই আছে ন কিন্তু ভাল পোৱা নাই থেৰাপিও কৰাইছো বহুত কষ্ট থেৰাপি মানে সৰ্বশিক্ষা বুলি কয় স্কুল এখনত তাতো মানে কৰাই সপ্তাহত 2 দিনকে যাওঁ সপ্তাহত 2 দিন এতিয়াও যাওঁ কষ্ট হয় বহুত কষ্ট হয় ল'ৰাটো ঠেলি লৈ যাবলগীয়া হ'ল লৈ আহিবলগীয়া হয় ইয়াৰ পৰা ঠেলি লৈ যায় আপুনি স্কুললৈকে আকৌ ঠেলি লৈ আহোঁ কিমান দিনৰ পৰা অহা যোৱা কৰে তাত এতিয়া হ'ল 5 বছৰ মানেই হ'ল 5 বছৰ মান অকনো ভাল পোৱা নাই তেনেকে আছে ন যেহেতু জন্মগত ভাল নহয় বুলি কৈছে আৰু ডক্টৰে বাবুতো নিজে খোজ কাঢ়িব নোৱাৰে ন মাতিলেও নুশুনে শুনে কিন্তু ক'ব নোৱাৰে চব বুজি চব পায় ক'ব নাজানে এতিয়া লাজ কৰিছে বাবু লাজ কৰিছা হাঁহি আছা চাই দিয়াচোন অকণ বাবুক ভালকে চাই দিয়া কিমান কষ্টকৰ জীৱন আইতা অকলে নিজৰ সংসাৰটো চলাই আছে এতিয়া আমি আহিলো আপোনালোকৰ বাবুক চালো আপোনাক আহিল ভালে লাগিল আৰু এতিয়া সহায় সহযোগো অকণ কৰিলে এতিয়া মনটোও ভাল লাগিল অকমান ল'ৰাটোৰ কাৰণে আমিও প্ৰাৰ্থনা কৰো ল'ৰাজন সোনকালে ভাল হওক ল'ৰাটোৱে আশীৰ্বাদ দিব আৰু নাকান্দিব আইতা বাপেকে এৰি দিলে মাকেতো চাবই লাগিব নাকান্দিব আইতা নাকান্দিব এতিয়া কি কৰিব ঈশ্বৰৰ আল্লাহ যি কৰে সেনেকে আহি থাকিলে ধৰক সহায় সহযোগ কৰিলে বা আমাৰো ভাল লাগে তাৰো মনটো অকণ হেৰি লাগে কিবা এটা সহায় সহযোগ পালে নাকান্দিব ভাল দিন আহিব আপোনাৰ আইতা নিমু টেঙা কিমানকে দিছে 20 টকা ভাগ 20 টকা 20 টকা এক ভাগত কেইটা থাকে এটা ভাগত 6টাকে থাকে 2 4 6 আপোনাৰ কম আছে এটা না দুভাগত কমি আছে এক ভাগ কিমানকে 10 টকাকে দিয়ে নিজৰ ঘৰৰে ন নে কিনিছে শাক পাচলি বিকে যে আপুনি কিনে নে ঘৰৰে ঘৰৰ আৰু কিনেও মাজে মাজে কিনি বিকে পোচাই নে কিনি বিকিলে ল'ৰা ছোৱালীটো প্ৰব্লেম হয় ন ঘৰখন চলিবলৈ বাবুক লৈ পিছে চলিব লাগিব এতিয়া বাবু ভাল হলেতো আপোনাৰ অকণ সহায় হলে হয় ল'ৰা ছোৱালী এজনে
ল'ৰা নায়েই তাৰমানে আমাৰ ল'ৰা এটাই এইটোৱেই আৰু দূৰত হৈছে এতিয়া ঘৰত আহি ছোৱালীকেইজনীক বিয়া দিছে এতিয়া বাবুক লৈ দোকানটো লৈ চলি আছে আৰু হ'লেও কষ্টকৰ হৈছে জীৱন ন মানুহজন থাকিলে আপোনাৰ সহায় হলে হয় বাবু আছে বাবু কিন্তু আপোনাৰ বিকলাংগ বুলি ক'লেও বেয়া নহয় ন বাবু বাবু বহুত কষ্ট হয় ন আপুনি যেতিয়া বেমাৰত পৰে তেতিয়াতো আৰু কষ্ট হয় আমি আপোনাৰ নেমু টেঙা গোটেইখিনি কিনি লওঁ বুজিছে দিবনে আমাক কিনিবলৈ আহিলে বেয়া লাগিছে নেকি আমাৰ লগত ভাল লাগিছে ন আইতাৰ দুখ লাগিছে কষ্ট পাইছে কথাবোৰ মনত পৰিছে সেইকাৰণে আইতাই উচপি উঠিছে আপোনালোকে যিমান পাৰে সহায় কৰিব আহিলে ইফালে আপোনাৰ আইতাক লগ কৰিব এই বাবুজনক লগ কৰি কিবা সহায় কৰিব আমিও চাই আছোঁ আইতাৰ কষ্ট হৈছে চলিবলৈ তো আপোনালোকে আহিলে আইতাক সহায় কৰিব বুলি আশা ৰাখিলোঁ আৰু এয়া আইতাৰ কৰুণ কাহিনী আমি দেখালোঁ আপোনালোকে চালেই তো আমি যিমান পাৰোঁ নিজৰ ফালৰ পৰা সহায় কৰিব চেষ্টা কৰিলোঁ অকণমান হ'লেও আইতাক সহায় এটা কৰিলোঁ তো আপোনালোকে আহিব আইতাৰ খবৰ ল'ব তো ইমানখিনি ক'লোঁ আপোনালোকে ভিডিঅ'খিনি চাই থাকিব ধন্যবাদ